বন্ধুসকল, যিমানেই আমি সভ্যতাৰ উচ্চ শিখৰত আৰোহণ কৰিছোঁ, যিমানেই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে আধুনিক জীৱনশৈলী গ্ৰহণ কৰিছোঁ, তথাপিও যেন প্ৰকৃতিৰ পৰা এতিয়াও আমাৰ শিকিবলগীয়া বহু গোপন কথা থাকি গৈছে, যাৰ বাবে হয়তো কেতিয়াবা আমি ডিপ্ৰেশ্যনৰ দৰে সমস্যাৰ সন্মুখীন হৈছোঁ। আজি এই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকক প্ৰকৃতিৰ পৰা শিকিবলগীয়া কিছু কথা জনাবলৈ চেষ্টা কৰিম। আৰম্ভ কৰাৰ আগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। বন্ধুসকল, ঘোঁৰাই যি ঠাইৰ পৰা পানী খায় সেই ঠাইৰ পানী খাব পাৰিব, কিয়নো ঘোঁৰাই কেতিয়াও অপৰিষ্কাৰ ঠাইৰ পানী নাখায়। মেকুৰীয়ে য'ত টোপনি মাৰে সেই ঠাইত বিচনা পাতি লওক, কিয়নো মেকুৰীয়ে কেতিয়াও অপবিত্ৰ বা লেতেৰা ঠাইত টোপনি নামাৰে। পোকে খোৱা ফল মূল খাওক, কিয়নো পোক পতংগই কেতিয়াও বিষাক্ত ফল খাব নিবিচাৰে। যি ঠাইত পোক পতংগই মাটি খান্দে বা আশ্ৰয় লয় সেই ঠাইত গছ ৰোপণ কৰক, গছ লহপহকৈ বাঢ়ি উঠিব। চৰাই চিৰিকটিৰ সৈতে একে সময়তে শুবলৈ যাওক আৰু একে সময়তে উঠক। দিনত সোণালী শস্য চপাব পাৰিব। মাছৰ দৰে সঘনাই সাঁতুৰিবলৈ শিকক। মাছৰ দৰে পৃথিৱীখন পাতল, আৰামদায়ক আৰু সজীৱতা অনুভৱ কৰিব। যিমানেই সম্ভৱ সঘনাই মুকলি আকাশলৈ চাওক। আপোনাৰ চিন্তাবোৰো আকাশৰ দৰে স্পষ্ট, ধুনীয়া আৰু পৰিষ্কাৰ হৈ পৰিব। সম্ভৱ অনুযায়ী শান্ত হৈ থাকক, কথা কমকৈ কওক। আপোনাৰ হৃদয়ত নীৰৱতাই দেখা দিব, মন প্ৰশান্তিৰে ভৰি পৰিব। বন্ধুসকল, যদি আজিৰ আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।